हेलो फ्रेंड्स मोरानी टिप ब्लगলৈ সকলোকে স্বাগতম জনাইছো। আজি ইয়া ভাটিবেলা আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি বুধবাৰ। আজি ৰাতিপুৱাতে ভাত খোৱা দিনটো খোৱাই নহল। সাব চেণ্টাৰত থাকিলো, আজি দিনটো কাম কৰিলো সাব চেণ্টাৰত। আজি ভেকচিন আছিল। এতিয়া সন্ধিয়া হ'ব আৰু মই আজি মছলা দিয়া আন্দা কাৰি বনাম বুলি ভাবিছো। মাক মই আন্দা আনিব পঠাই দিছো। এতিয়া মোৰ লগতে মাও ৰাতিপুৱাতে ভাত খোৱা ভোক লাগিছে চাগে, সেইকাৰণে মই এতিয়া অলপমান জলপান বনাই দিওঁ। যেহেতু ভাত অলপ ৰাতিয়ে হ'ব, এতিয়া এই টাইমটোত অলপমান ভোক লাগিব মাৰ, সেইকাৰণে জলপান অলপ বনাই দিওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই বনিৰে জলপান বনাই দিম। অলপ ভাজি পেলাই মিক্সিত গুড়া কৰি চাহ লগত ভিজাই দিম। এয়া চাওক বনি চাউল কেনেকুৱা পোকা হৈ আছে। এয়া পোকবিলাক সৰু সৰু ক'লা ক'লা পোক হৈ আছে। আৰু এইখিনি অলপমান ঝাৰি ল'ব লাগিব, চাফা কৰি ল'ব লাগিব। এয়া চাওক গুড়া হৈ গ'ল গোটেই, চাউলখিনি পোকে খাই এনেকুৱা গুড়া ওলাই দিছে। ইমান ধুনীয়াকৈ চাফাকৈ ঝাৰি থোৱা আছিলে। এয়া চাওক কেনেকুৱা লেতেৰা হৈ থাকিল। এইখিনি মই এতিয়া ঝাৰি লওঁ। ভিজা ভিজা পানী থাকাতে দিয়াৰ কাৰণে এয়া এনেকুৱা লদা লদা হৈ গ'ল। পানীখিনি অকণমান শুকাব দিব লাগিছিলে, কিন্তু সময় নোহোৱাৰ কাৰণে ভজা হৈ গ'ল। আৰু এয়া ভিজা ভিজাৰ কাৰণে তলফালে কেৰাহীখনত গোটেই লাগি ধৰিল, ক'লা হৈ গ'ল কেৰাহীখন। এতিয়া চৰিয়াত ঢালি লওঁ। অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে মিক্সিত খুন্দি পালে ভিজাম আৰু। ভাজা বনি চাউলখিনি খুন্দি ল'লোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে। চালিব লগা দৰকাৰে নহয়, ইমান ধুনীয়াকৈ গুড়া হৈ যায়। এয়া এতিয়া বেছিকৈ নাখাওঁ আৰু অলপ অলপকৈ মায়ে আৰু মই দুইজনে দি বনাই খাম। ভাত বহুত ভোক লাগিছে, তেতিয়া ৰাতিপুৱাতে খোৱাটো, সেইকাৰণে ভোক লাগিছে। এতিয়া এইখিনি খালে অলপমান ভোকটো কমিব। আৰু এয়া এইখিনি ৰৈছে, ইয়াতে থৈ দিম। কালি ৰাতিপুৱাৰ জলপান হৈ যাব এইখিনি। চেনি দিম অলপ। কণী বইল হৈ আছে এয়া কাৰি বনাবলৈ।
আৰু ইফালে ভাত বহাই দিলোঁ আৰু ইফালে মায়ে মছলা ৰেডি কৰি আছে নহৰু বাকলি গুচাই আছে আদা আছেনে নাই আছে আদা নহৰু আৰু পিঁয়াজ সৰু সৰু হৈচোন ডাঙৰ নাই এইটো ডাঙৰ মই আন্দা কাৰি বনাব লৈছোঁহে কিন্তু যিখিনি যোগাৰ লাগে সেইখিনি নাই মোৰ লগত বিলাহী লাগিছিলে বিলাহীও নাই আৰু মানে গোটা জিৰাবিলাকো নাই শেষ হৈ গৈছে মানে মই বহুত দিন বজাৰ কৰা নাই আৰু টাউনত যোৱাই নাই মই বজাৰত সেইকাৰণে অনাও হোৱা নাই এতিয়া মানে যিখিনি আছে সেইখিনি দি মানে এনেই চিম্পুলকৈ বনাম আৰু কিন্তু বিলাহী আৰু গোটা জিৰাবিলাক দিলে মানে বেছিকৈ ভাল লাগে খাই কণীখিনি অলপ অলপ ফালি লৈছোঁ ইয়াত তেল সোমাবৰ কাৰণে এতিয়া কণীকেইটা ভাজি লওঁ কণী ভাজা হৈ গ'ল বেছি টাইটকৈ নাভাজোঁ কণীকেইটা অলপ ঢিলা ঢিলাই থৈ দিম কাৰণ মায়ে মানে বেছি টাইটবিলাক ভাল নাপায় হৈ গ'ল তেজপাত দি দিছোঁ 2খন আৰু ইয়াত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ মছলাখিনি দিওঁতে কেমেৰাটো অফ হৈ থাকিল ইয়াতে হালধি 1 চামুচ দিলোঁ আৰু চিকেন মছলা 1 চামুচ আৰু ৰেড চিলি 1 চামুচ দিছিলোঁ মানে কেমেৰাটো অফ হৈ থাকিল মই পাহৰিলোৱে অন কৰিবলৈ মছলাখিনি দি দিলোঁ আৰু মিট মছলা 1 চামুচ দি দিছোঁ মিট মছলা দিলে বহুত ভাল লাগে মোৰ মিট মছলাৰ চেণ্টটো বহুত ভাল লাগে পানী অলপমান দি পেলাই ভাজি লওঁ মছলাখিনিও ভাজি লোৱা হৈ গ'ল ইমান ধুনীয়া হ'ল এতিয়া পানী দিওঁ এতিয়া ভাজি লোৱা কণীকেইটা দি দিছোঁ হৈ গ'ল আন্দা কাৰি চাওক ইমান ধুনীয়া হৈছে মছলাখিনি চাওক আৰু মানে বিলাহী দিলে বহুত ভাল লাগিলে হয় কিন্তু এতিয়া বিলাহী নাই আন্দা কাৰি দালি পিঠাগুড়ি আৰু ভাত আৰু আন্দা